হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান আগৰ দৰে ভালেই আৰু বহুতে যি এটা ভিডিঅ' আৰম্ভ কৰিম বুলি দেখাম আৰু কি কৰোঁ কি নাই। চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু যোনসকলে মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইপিনে আমাৰ কাইৰাই দেউতাকৰ লগত খেলি আছিলে যেতিয়া মই শাক গুচাই আছিলোঁ ঢেকীয়া শাককেইটালৈ। তাকে তাই কেনেদৰে লক্ষ্য কৰি আছে দেখিছেনে বাৰু? মই বোলো ভিডিঅ' এটা কৰি ৰাখোঁচোন। সেয়া তাই শাককেইডালি মানে এনেকৈ গুচাই থাকোঁতে কিনো কৰিছে এনেকৈ ভাবিছে নেকি চাগে। তাৰপৰা তাই চাই আছে, ল'ব বিচাৰিছে। মই কিয় নাজানো, মোৰ মানে কণমানিজনীৰ এটা মুহূৰ্ত মই সাঁচি ৰাখিব বিচাৰোঁ। সকলোবিলাক ৰাখি থ'ব মন যায়, কিন্তু সকলোবিলাকতো সম্ভৱ নহয় ন। সেইবাবে এনেকেই আৰু দুটা এটা যিমানকেইটা পাৰোঁ সেনেকৈয়ে থ'ব বিচাৰিছোঁ। আপোনালোকে বেয়া নাপাব দেই। ঢেকীয়া, আলুগুটি, বুটগুটি, শ্ৰীৰাম কাটি লৈছে। পিঁয়াজ কোনে কোনে ভাল পায় জনাবচোন, বৰ ভাল লাগে খাই মোৰ। একেবাৰে দুপৰীয়া টাইমৰ পৰা আৰম্ভ কৰা হৈছে। মই এতিয়া ভাত খাবলৈ লৈছোঁ। তাকে এয়া অমলেট বনালোঁ, তাৰপিছত ঢেকীয়া আলু বুটৰ ভাজি বনালোঁ। ভাত এয়া নিমখ অকণমান লৈছোঁ, তাৰপিছত এয়া দালি। ঠিক আছে তেন্তে ভাতকেইটা খাই ল'ম। ভাতকেইটা খাই আপোনালোকক পুনৰ লগ পাই আছোঁ। খোজকাঢ়ি মেলি আহিলোঁগৈ, একো ভিডিঅ' নকৰিলোঁ আৰু তাৰপৰা এতিয়া সেয়া চাহ অকণ খাবলৈ লৈছোঁ। এই ইয়াতে খেলি আছে। লাল চাহ, গাখীৰ চাহ খাবলৈ এৰিছোঁ আৰু লাহেকৈ। কাইৰাক দেউতাকৰ ওচৰতে ৰাখি মই এয়া তাই হৈছে ধৰি ৰাখিলে। কি কৰি থৈছে পাপাই? পাপাই কি কৰি থৈছে? বাই বাই, মই মামাম বনাওঁগৈ দেই 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 দেই। শিঙৰা মাছ, মই শিঙি মাছ খুৱাই আছোঁ। শিঙৰা মাছ আনিছিলে আজি দেওবাৰ, আমাৰ দেওবাৰে ইয়াতো বজাৰ বহে, তাৰপৰা আনিছিলে। তাৰপিছত মই ইয়াতে দালি পাতি দিলোঁ। তাৰপিছত এয়া এখেতে মাছ নাখায় যিহেতু, সেইবাবে মাংস অকণ আনিছিলে। তেওঁৰ বাবে এয়া মাংস বনাই দিম আৰু ব্ৰইলাৰ মাংস। এয়া এতিয়া মায়ে শিঙৰা মাছৰ লগত নৰসিংহৰ জোল বনাব। তাকে মায়ে মিক্সিত দিম বুলি ভাবিছে। সেইখিনি মই চিকেন ড্ৰাই ফ্ৰাই বনাই আছোঁ এখেতৰ বাবে। এখেতৰ মানে ময়ো খাম আৰু, মাহঁতে নাখায়। মায়ে ব্ৰইলাৰ মাংস খাই বহুত বেয়া পায়, মায়ে নাখায়, পাপাও নাখায়, ইমান কম খায়। সেইবাবে এইফালে মাছো ফ্ৰাই কৰি আছোঁ, দুইফালে লাগি আছোঁ আৰু। বৰ ফুটিছেও। তাৰপাছতে মই এইফালে শিঙৰা মাছ, নৰসিংহ আৰু ঔটেঙাৰ জোল বনাবৰ বাবে প্ৰথমতে মই পিঁয়াজখিনি এনেদৰে দি লৈছোঁ।
কেৰাহীখন লেতেৰা নহয় দেই, কেৰাহীখনত মানে মাছ ফ্ৰাই কৰিছিলোঁ যে সেই একেখিনি তেলতে মই আকৌ ভাজিকণো বনাই পেলাম। स्वाद अनुसरी नमक हाँ बोली कबा स्वाद अनुसार हल्दी स्वाद उसको ठीक से मिक्स कर लेना चाहिए। ভালকে ঠুকুচি লোৱা ঔটেঙা এয়া মিক্স কৰি ধুনীয়াকৈ দেখিলে মুখত পানী আহি যোৱা। ठीक से मिक्स करके थोड़ी देर रख देना चाहिए इसको। उसके बाद अभी फिलहाल ये नारंगी जिसको कहता है कड़ी पत्ता में कड़ी लीफ इसको डालना पड़ेगा पेस्ट को। ये देखिए कैसा कलर आ गया, बाप रे बाप। थोड़ा थोड़ा सब्र करो। पिकलू এখন আছিলে নহয় আৰু ये है गुलमरिच ब्लैक पेपर। अभी हम हिंगी माछ दे देंगे। ना 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 पानी मत देना, हिंगी माछ को थोड़ा मसाला घुसना चाहिए ना वहाँ पे भी। मैं इसको सिखा रहा हूँ, खाने के लिए सिखा रहा हूँ। बस 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 ये तो फाइल खबर। और मछली के अंदर थोड़ा वो घुस जाएगा, क्या बोलता है मसाला, कड़ी पत्ता उसका सबका फ्लेवर एक साथ घुस जाएगा। दाल के अनुसार पानी दे दीजिए। এয়া মোৰ মাছৰ জোল হৈ গ'ল। মানে মই ছোৱালীজনীৰ লগত লাগি থাকোঁতে মায়ে নমাই দিলে, সেইবাবে দেখাবলৈ নোৱাৰিলোঁ আৰু সম্পূৰ্ণকৈ। এয়া মোৰ আজি থালি ৰেডি, নৰসিংহ, ঔটেঙা আৰু শিঙৰা মাছৰ জোল, তাৰপিছতে চিকেন ড্ৰাই ফ্ৰাই আৰু দালি। ভাত পানী খাই আজৰি হ'লোঁ, তাৰপৰা দেউতাকে খাই আছে। এতিয়া এয়া মই পানী খাই আছোঁ, চাব দেই কি কৰে এতিয়া। কি 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 অ' খাবা নেকি? পানী খাবা? হে পানী? আয়ো আয়ো, অ' মই খাম। অঁ 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 তুমি খাবা? তুমিও খাবা? হে কি অ' খাবা? খাবা? পানী বটল থৈ দিলোঁ, মই থৈ দিলোঁ। হাই ফ্ৰেণ্ডছ কৈ দিয়া এভি। হাই ফ্ৰেণ্ডছ। মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়া প্লিজ শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আজিলৈ আহিছোঁ তেন্তে, আকৌ এটা ভিডিঅ'লৈ, নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। বাই বাই কৈ দিয়া ন। বাই বাই, পানী বটল বাই বাই, বাই বাই।